হাই হেল্ল' নমস্কাৰ গাইজ মই সুস্মিতা আজি মই এটা বহুতেই গুৰুত্বপূৰ্ণ কাম কৰিবলৈ গৈ আছো মোৰ চুলি যে আপোনালোকে চাই আছে ইমান বেয়া আজি ইয়াক অলপমান ষ্টাইল কৰাম ষ্টাইলটো নহয় অলপমান যত্ন ল'ম চুলিৰ কিয়নো মোৰ একদম চুলি বেয়া হৈ আছে যদি অলপমান ভলিউম আহি যায় হেনা পুষ্পা লগাই মোৰ চুলি মোৰ নিজক অলপো ভাল নালাগে মই ষ্টেট কৰিম বুলি ভাবো কিন্তু ভয় কৰো যাতে মোৰ চুলি যদি আৰু বেয়া হয় মানুহে যি কয় তাকে বিশ্বাস কৰি কিনে মই একদম যি পাৰো তাকে ব্যৱহাৰ কৰো যাতে চুলি মোৰ অলপমান ভাল হয় চুলি মোৰ বহুত দীঘল আছিলে কাটিও দিছো কোনোবাই কৈছিল যে কাৰ্লি হেয়াৰ কাটিলে ভাল লাগিব ভলিউম আহিব চুলি কিন্তু নহল আৰু বেয়াহে হৈছে এটা বেয়া অৱস্থাতে চুলিখিনি ভাল কৰিব লাগিব নহয় এটা বৰ্তমান মই কালাৰ লগাই আছো এতিয়া অলপমান নাচি অপেক্ষা কৰিম চুলি শুকাবৰ কাৰণে কিন্তু এটা টাইম লাগিব যেহেতু মই চুলিত কালাৰ লগাইছো অলপমান অপেক্ষা কৰিব লাগিব আপোনালোকক তেতিয়ালৈকে মোৰ বহুত কেইটা কাম আছে মই কামটো কৰি লওঁ আৰু মোৰ ফাইনেল ৰিজাল্ট চাবলৈ নাপাহৰিব চাব পাৰে গাইছ মোৰ ইমান কেইটা কাম আছে চাব পাৰে বাচন আছে তেতিয়ালৈকে ধুই লওঁ আপোনালোকে মোৰ ব্লগত লাগি থাকিব দেই চুলি শুকাবৰ কাৰণে ইমান টাইম লাগিছে একদম ৰাতিয়ে হ'ল আৰু এইফালে চাব পাৰে মই ফিল্টাৰ মাৰি লৈছো গম নাপাব বুলি কেনেকুৱা কালাৰ হ'ল প্লিজ কমেণ্ট কৰি জনাব ফিল্টাৰটো লগাইছো কাৰণে অলপমান কালাৰ দেখা পাই আছে এইফালে পিম্পল মোৰ ডিষ্টাৰ্ব ইমান কৰে আপোনালোকে আজিলৈ আহিছো সাবস্ক্ৰাইব এটা কৰি দিব